আপোনাৰ বাৰু ইংৰাজী শব্দবোৰ বুজি পোৱাত অসুবিধা হয় নেকি, বা আপুনি যদি এটা চৰকাৰী অনুষ্ঠানত চাকৰি কৰি আছে বা বেচৰকাৰী অনুষ্ঠানত চাকৰি কৰি আছে, বা আপুনি পঢ়া শুনা কৰি আছে স্কুল কলেজত, বা আপোনাৰ যদি ঘৰত ল'ৰা ছোৱালী আছে আপুনি পঢ়ুৱাব লাগে, তেতিয়াহ'লে কিছুমান শব্দ অৰ্থ জনাটো বহুত দৰকাৰ। কিন্তু কেতিয়াবা আমাৰ মনত নাথাকে, আৰু কেতিয়াবা যদি আমি ইণ্টাৰনেটত বিচাৰোঁ তেতিয়াহ'লেও আমি বিচাৰি পোৱাতে বহুত কষ্ট হয় বা টান হয়। কিন্তু মই আজি আপোনালোকক এনেকুৱা এটা এপৰ বিষয়ে ক'ম, যিটো এপৰ জৰিয়তে আপুনি অসমীয়াৰ পৰা ইংৰাজী অনুবাদ কৰিব পাৰিব। যিটো বস্তু আপুনি অসমীয়াত জানে সেইটো আপুনি ইংৰাজীত নাজানে, তেতিয়াহ'লে এই এপটোৰ দ্বাৰা আপুনি অসমীয়াত লিখি দিলে ইংৰাজীত ট্ৰেন্সলেশ্যন হ'ব, বা ইংৰাজীত শব্দটো অসমীয়াত ট্ৰেন্সলেশ্যন হ'ব। তাৰ লগতে আৰু এপটোত বহুতকেইটা ফিচাৰ আছে। যেনেকুৱা ধৰণৰ আপুনি যদি আপোনাৰ ঘৰত যদি মেট্ৰিক দিবলগীয়া ল'ৰা ছোৱালী আছে কোনোবা, বা আপুনি যদি ষ্টুডেণ্ট মেট্ৰিক পৰীক্ষা দিব, তেতিয়াহ'লে এই এপটোত পুৰণি প্ৰশ্ন কাকতসমূহ, গোটেইকেইটা বিষয়ৰ পুৰণি প্ৰশ্ন কাকতসমূহ এই এপটোতে পাব। লগতে ফকৰা যোজনা, বিপৰীত শব্দ, এনেকুৱা ধৰণৰ বহুতকেইটা বস্তু আপোনালোকে এই এপটোৰ জৰিয়তে পাব। গতিকে এই এপটো কেনেকৈ ব্যৱহাৰ কৰিব, ক'ত পাব, গোটেইখিনি আজিৰ এই ভিডিঅ'টো আপোনালোকক জনাইছোঁ। ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। আপোনালোকে মোবাইল প্লে ষ্টৰত যাওক, আৰু প্লে ষ্টৰত গৈ আপোনালোকে লিখক আছামিজ ডিকচনেৰী, আৰু আছামিজ ডিকচনেৰী লিখাৰ লগে লগে এই এপটো পাব, আৰু এই এপটো আপোনালোকে ইনষ্টল কৰি লওক। আৰু ইনষ্টল কৰি অপেন কৰি ল'ব। মোৰ ইয়াত ইনষ্টল কৰা আছে, মই অপেন কৰিছোঁ। আৰু অপেন কৰাৰ লগে লগে ইয়াত দেখি যায় অসমীয়া অভিধান, আৰু অসমীয়া অভিধানটোতে আপোনালোকে যিকোনো শব্দ অৰ্থ ট্ৰেন্সলেশ্যন কৰিব পাৰিব। ইয়াত ক্লিক কৰিব। এই অসমীয়া অভিধান এই প্ৰথম অপশ্যনটো ক্লিক কৰাৰ লগে লগে ইয়াত দিছে এণ্টাৰ ৱৰ্ড, আৰু ওপৰত দেখিছে ই, আৰু কাষত দেখিছে অ। ই অ মানে আপুনি ইংলিছত লিখিলে অসমীয়াত ট্ৰেন্সলেশ্যন হ'ব, আৰু যদি আপুনি এনে এবাৰ চুই দিয়ে ইয়াত দেখিছে অটো প্ৰথমতে আহি গ'ল, অসমীয়াটো লিখিলে ইংলিছত আপোনালোকে শব্দটো পাব। গতিকে ইয়াত মই প্ৰথমতে ইংলিছত লিখিছোঁ। ইংলিছত লিখিলে যিকোনো এটা শব্দ এটা লিখক, যে নাইট। নাইট লিখিলোঁ। নাইট লিখাৰ লগে তলত দেখিছে যে ইয়াত দেখিছে বেলি মাৰ যোৱাৰ পৰা উদয় হোৱালৈকে আন্ধাৰ হোৱাৰ সময়ছোৱা। গতিকে ইয়াৰ অৰ্থটো লগে লগে দি দিছে। আৰু যদি এতিয়া আপুনি যদি ইংলিছত লিখিলে আপুনি অসমীয়াত জানিলে, যদি আপুনি অসমীয়াত লিখি যদি ইংলিছত জানিব বিচাৰে, তেতিয়াহ'লে আপুনি ইয়াত এবাৰ ক্লিক কৰিব, আৰু ক্লিক কৰাৰ লগে লগে ইয়াৰ অসমীয়াৰ পৰা ইংলিছ। গতিকে আপুনি এতিয়া অসমীয়াত লিখক, ইংৰাজীত আপোনালোকে গম পাব। গতিকে মই এটা লিখিলোঁ দিন বুলি লিখিলোঁ, দিন। আৰু দিন বুলি লিখাৰ লগে লগে ইয়াত দেখিছিলে এই পিৰিয়ড অফ 24 আৱাৰ্ছ, 24 ঘণ্টীয়া সময়ছোৱা, বা তলত দেখিছে সূৰ্য উদয় আৰু সূৰ্যাস্তৰ মাজৰ পোহৰ থকা সময়ছোৱাক দিন বুলি কোৱা হয়। গতিকে ইয়াত আপোনালোকে অতি সহজে ইংলিছতে গোটেইখিনি বস্তু জানিব পাৰিব। অসমীয়াৰ বস্তুটো ইংলিছত জানিব পাৰিব, ইংৰাজীৰ বস্তুটো অসমীয়াত জানিব পাৰিব। তাৰ উপৰিও এই এপটোত আৰু কেইটামান ফিচাৰ আছে, সেইকেইটা আপোনালোকক দেখুৱাইছোঁ। ইয়াত দেখিছে পুৰণি প্ৰশ্ন, যিসকলে মেট্ৰিক দিব, আৰু মেট্ৰিক দিয়াৰ কাৰণে পুৰণি প্ৰশ্ন কাকতসমূহ দৰকাৰ বিচাৰি ফুৰিবলগীয়া হয়। গতিকে যদি এই এপটো আপোনাৰ লগত থাকে, তেতিয়াহ'লে আপুনি যদি মেট্ৰিক দিব ওলাইছে, বা আপোনাৰ ঘৰৰ ল'ৰা ছোৱালী যদি কোনোবাই মেট্ৰিক দিব ওলাইছে, তেতিয়াহ'লে এই এপটোত আপোনালোকে গোটেইখিনি প্ৰশ্ন পাব। কিমান চনৰ পৰা পাব মই দেখুৱাই দিছোঁ, য'ত 17, 18, 19, 20 এই 4টা চনৰ আপোনালোকে কুৱেশ্যন পেপাৰসমূহ ইয়াত পাব। আৰু গোটেইকেইটা বিষয়ৰে আছে, আপোনালোকে চালে গম পাব। তাৰপিছত অসমীয়া কুইজ, আৰু অসমীয়া কুইজত দেখিছে অসমীয়া বুৰঞ্জী, অসমীয়া সাহিত্যিক, চিকিৎসা বিজ্ঞান, গোটেইকেইটা বিষয়ৰ ওপৰত ইয়াৰ প্ৰশ্ন উত্তৰসমূহ সন্নিৱিষ্ট আছে। তাৰ লগত আছে মহৎ লোকৰ বাণী, অসমীয়া সাঁথৰ, অসমীয়া বাক্য ৰচনা, গোটেইকেইটা ফিচাৰ আছে। যেনেকৈ আপোনাৰ ঘৰত এখন অভিধান থকাটো দৰকাৰ পঢ়া ল'ৰা ছোৱালী থাকিলে, ঠিক তেনেদৰে আপোনাৰ মোবাইলটোতো এই এপটো থকা দৰকাৰ। কাৰণ এই এপটো থাকিলে এই এপটোৰ বিষয়ে আৰু কি কি বস্তু আছে, কি কি ফিচাৰ আছে, গোটেইখিনি ভালকে জানিব, আৰু সেইখিনি জনাৰ পাছতে আপুনি গম পাব যে এই এপটোৰ প্ৰয়োজন কিমান। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো এইখিনি, আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব।